হেল্ল' এভৰিৱান। ঢেকীয়াৰ ভাজিখন কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু খুব প্ৰিয়। আহকচোন আজি ঢেকীয়াৰ ভাজিখন অকণমান বেলেগ ধৰণে বনাওঁ। প্ৰথমতে মই ঢেকীয়াখিনি ভালদৰে কাটি বাছি লৈছোঁ। এতিয়া কেৰাহীখনত অকণমান সৰহকৈ তেল দিছোঁ। তাতে জলকীয়া কাটি দিছোঁ, লগতে পিঁয়াজ দিছোঁ। এতিয়া অকণমান নিমখ দিছোঁ আৰু জোখমতে হালধি দি দিছোঁ। এতিয়া হাতাখনেৰে ভালদৰে লৰাই দিছোঁ। গেছটো অকণমান ল' ফ্লেমত ৰাখিছোঁ আৰু ঢাকনখন কিছু সময়ৰ বাবে লগাই থৈ দিছোঁ। আৰু যেতিয়া ড্ৰাই হৈ গৈছে তেতিয়া মই মাজডোখৰত এটা কণী ভাজি দিছোঁ। যদিও আপোনালোকে ঢেকীয়া সৰহকৈ লয়, কণীও সৰহকৈ দিব পাৰে। যিহেতু মোৰ ঢেকীয়া কম আছিল, সেইবাবে মই কণী এটা ভাঙি দিছোঁ। এনেদৰে হেতাখনেৰে কম জুইত কিছু সময় লৰাই আছোঁ। এতিয়া ঢেকীয়াখিনি ড্ৰাই হৈ আহিছে আৰু প্ৰায় নমাব পৰা হৈয়ে গৈছে। এয়া চাওকচোন, দেখিবলৈ কি ধুনীয়া হৈছে ভাজিখন আৰু খাবলৈ খুব টেষ্টি আছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে নিশ্চয় জনাব।